খবৰ নিশ্চয় ভাল। আজি আছো মই ককাহঁতৰ ঘৰত। আপোনালোকৰ কোনে বাৰু আপোনালোকৰ ককা আইতাহঁতৰ ঘৰত গৈ ভাল পায়? মই কিন্তু খুবেই ভাল পাওঁ। আহকচোন আজি মই আপোনালোকক ককাহঁতৰ বাৰীখন দেখুৱাওঁ। আমাৰ ককাহঁতৰ ঘৰত বহুত ধৰণৰ গছ আছে আৰু তাৰে এজোপা গছ মই বহুত ভাল পাওঁ। আহকচোন মই আপোনালোকক সেই গছজোপা দেখুৱাওঁ। দেখিছে ইয়াতে এডাল বহুত ডাঙৰ গছ আছিল আৰু সেই গছডাল আৰু সেইকাৰণে সেইডাল এতিয়া পানীত পৰি গৈছিল ভাঙি পেলাই সেইকাৰণে পানীৰ পৰা উঠাই পেলাই ইয়াতে ৰখা হৈছে হয়তো ইয়াৰ পৰা ঘূৰিব নহ'ব। যিহেতু গছডাল ভাঙি পৰি গৈছিল সেইকাৰণে পানীটো থ'ব নোৱাৰি সেইকাৰণে গছডাল দাঙি নি তাত থোৱা হৈছে। ইয়াতে দেখিছেনে আপোনালোকে বাৰীখন বহুত ধুনীয়া লাগে ন? আমি ইয়াতে বনভোজ যেতিয়া খাইছিলোঁ বহুতেই ভাল লাগিছিল। আপোনালোকৰ কোনে বাৰু বনভোজ খাই ভাল পায়?
আজিৰ এই ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনটো ক্লিক কৰি অল কৰি দিব। আজিলৈ আহিছোঁ তেন্তে, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।